নমস্কাৰ লক্ষ্মীমণি ব্লগ চেনেলত সকলোকে মই স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালে চাগে। মোৰো বৰ্তমান ভালেই। মোৰ এইটো ইউটিউব চেনেলত দ্বিতীয় ভিডিঅ' হয়। প্ৰথম এটা ভিডিঅ' বনালোঁ বহুত লাজ কৰি, ইমান এটা ভাল নাই হোৱা। মোবাইলটো কেনেকৈ ধৰিব লাগে মই তাকে নাজানো। তথাপিতো এটা ভিডিঅ' মই কমপ্লিট বনাই দিলোঁ। বিশ্বকৰ্মা পূজাৰ দিনা বনাইছোঁ। বিশ্বকৰ্মা পূজাৰ দিনাই মই চেনেল খুলিছিলোঁ আৰু সেইদিনাই বনাই পেলাই মই প'ষ্ট কৰিছোঁ। সকলোৱে চাব বুলি আশা থাকিল আৰু এইটো মোৰ দ্বিতীয় ভিডিঅ' হয়। ভিডিঅ'টো চাব সকলোৱে। আৰু যি ভিডিঅ'টোৰ বেলেগ ইমান হেৰি নহয়, সাজ নহয়, মানে মাছৰ ভিডিঅ'। মই মানে কেনেকৈ জাল পাতিম, কেনেকৈ মাছ ধৰিম, কেনেকৈ জাল উঠাই আনিম, কেনেকৈ জালৰ পৰা মাছ এৰাম আৰু কি মাছ পালোঁ, কিমানখিনি পালোঁ, তাৰ ওপৰত আজি এটা ভিডিঅ' বনাইছোঁ মই। আপোনালোকে সকলোৱে চাব। আশা কৰিছোঁ সকলোৱে ভাল পাব, মৰম দিব মোক আৰু ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। কিয়নো মই এইটো নতুন ইউটিউব চেনেল খুলিছোঁ, যিহেতু আপোনালোকৰ সহায় সহযোগিতা মোৰ অত্যন্ত প্ৰয়োজন। ছাপোৰ্ট কৰি যাব, আশীৰ্বাদ দিব যাতে মই আৰু অলপ আগুৱাই যাব পাৰোঁ। চাই থাকিব মই কেনেকৈ মাছ ধৰোঁ। কাম কৰিবলৈ যিটো চোৱা সেইটো দেখাই থাকিম মই। अरे कहना क्या चाहते हो? এতিয়া মই ৰাতিপুৱা হ'ল যিহেতু, কালি গধূলি সময় যি জাল পাতি থৈ আহিছিলোঁ ন, আমাৰ ওচৰতে মানে বানপানী হৈছিলে। বানপানী হোৱাৰ পিছত পানীখিনি শুকোৱা নাছিলে আমাৰ ঘৰৰ লগতে, সেইকাৰণে মানে জাল পাতিছোঁ। বহুত সৰু সৰু মাছ লাগে। এতিয়া ৰাতিপুৱা হ'ল যিহেতু মই জালখন উঠাই আনোগৈ, চাই থাকিব। জালখন উঠাই আনো, কি মাছ লাগে নালাগে চব দেখাম বাৰু মই। মাছ জালত লাগি থকা সৰু সৰু মাছ, কিবা নাৰ পোৱালি আছে, পুঠি আছে, সৰু মিৰিকা, সৰু কুঁহি, তেনেকুৱাবিলাক আছে। হ'ব লাগে অলপমান ধুনীয়াকৈ এসাঁজ দুসাঁজ যাবগৈ। লাজ লাগে পাতা বা অনা সময়ত মানুহে দেখিলে, এনেই কিন্তু মজা লাগে। মজা লাগে মাছকেইটা যেতিয়া লাগে ঘৰলৈ লৈ আনো ন, জালখন ভাল লাগে নহয়নে? এটা চখ বেলেগ আৰু মাছ ধৰা চখ বেলেগ। এতিয়া পানীখিনি আছে যে, বানপানী হৈ গৈছিলে ন, বানপানী শুকাইছে যদিও অলপ অলপ পানী আছে, ভৰি মানে আঁঠুৰলৈকে পানী আছে। আঁঠুৰলৈকে পানী আছে যে, সেইকাৰণে মানে জালখন পাতিব পাৰি। ঘৰৰ একে ঘৰৰ লগতেই পানী, আৰু আমাৰ ঘৰটো অলপ ওখ যে, পানীখিনি অলপ ডাউন হৈ গৈছেগৈ, সেইটোৱে আৰু। এতিয়া মাছখিনি দেখাই দিলোঁ। মই মাছখিনি এৰাই লওঁ, এই বাল্টিংটোত থ'ম, এটা এটাকৈ মাছ থ'ম। তাৰপিছত যেতিয়া হৈ যাব মই আকৌ এবাৰ দেখাম। মাছখিনি এৰাই লওঁ হা। মাছ এৰাই হৈ গ'ল। জালৰ পৰা মাছখিনি এৰাইছোঁ, মানে পানীত থৈছোঁ, মানে শুকান হৈ থাকে যে, সেইকাৰণে পানীত থৈছোঁ। মাছখিনি উলিয়াই এতিয়া কাঁহী এখনত থৈ দিওঁ। নিজেই জাল পাতি, নিজেই জাল উঠাই আনি, নিজেই মাছ জালৰ পৰা উলিয়াই মানে এতিয়া খাম আৰু। খোৱা মজাই বেলেগ নহয় জানো? ভাল পায়নে আপোনালোকে নিজে মাছ ধৰি? মই বহুত ভাল পাওঁ, কিন্তু লাজ লাগে। মানুহে কি ক'ব, মানুহে দেখিলে লাজ দিব, নক'ব কি ঐ মাছ ধৰিছ, তোৰ কাম নাই আৰু, নাইবা ক'ব তহঁতৰ পইচা নাই নেকি? তেনেকৈ ক'ব যে, সেইটোৱে। কিন্তু সেইটো কথা নহয়, পইচাটো সকলোৰে তাত থাকে ন, সেইটো ধৰা এটা চখ আৰু। কাৰণো 50 টকা 100 টকা দি দেখোন মাছ চবেই কিনি খাবই পাৰে নহয় জানো? কিন্তু মানে নিজে ধৰি আৰু মাছটো খোৱা মজাই বেলেগ। মানে মোৰ নিজৰ ভাৱটোহে কৈছোঁ দেই, বেলেগৰ ক'ব যোৱা নাই। মোৰ নিজৰ ভাৱটো কৈছোঁ। নিজে মাছ আছে যিহেতু ওচৰতে ধৰা, কিহৰ লাজৰ কথা? হয়, ভিডিঅ' বনাবলৈ লাজ লাগে মানুহৰ আগত, বা এনেকৈ নিজৰ ভইচত এনেকৈ ক'বলৈ লাজ লাগে, কিন্তু মাছ ধৰাটো কিহৰ লাজ? তথাপিতো ধৰোঁ আৰু। ধৰোঁ মানে কি, মাজে মাজেহে দেই, যেতিয়া বেছিকৈ মন যায় মাছ কেইটামান ধৰোঁ বুলি, তেতিয়া জালখন গধূলি সময় পাতি আহোঁ। ৰাতিপুৱা গা ধোৱা আগমুহূৰ্তত মানে জালখন উঠাই লৈ গুচি আহোঁ আৰু। তাৰপিছত মই যিহেতু নতুনকৈ ইউটিউব চেনেলটো খুলিলোঁ, সেইকাৰণে মানে মই কেনেকৈ জাল পাতি মাছ ধৰোঁ অলপ দেখাই দিলোঁ। এইখিনি মাছ লাগিলে ধুনীয়াকৈ হৈ যাব এসাঁজ। আজি মাছৰ ভিডিঅ' দেখাইছোঁ মই নতুন চেনেলত, ছেকেণ্ড ভিডিঅ' মোৰ এইটো। সকলোৱে চাই আছোঁ চাগে, চাই থকাৰ বাবে সকলোকে মই অশেষ ধন্যবাদ জনাইছোঁ। কালি দেখিছেই মই কেনেকৈ গধূলি সময় জাল পাতি আহিছোঁ, কেনেকৈ আজি ৰাতিপুৱা সময় জালখন উঠাই আনিলোঁ, উঠাই আনি বাহিৰত জালখন ধুনীয়াকৈ মেলি লৈছোঁ, এটা এটাকৈ মাছখিনি এৰালোঁ। এৰাই পেলাই কি মাছ পাইছোঁ দেখাই দিছোঁ কাঁহীখনত গোটেইখিনি। বেছি নহয়, 3 পোৱামান হ'ব চাগে মাছ, 1 কেজি নহয়। আৰু সৰু সৰু মাছ, ৰৌ, মিৰিকা, কুঁহি পোৱালি, এইবিলাকে মাছ হয়, বেলেগ ডাঙৰ মাছ নহয়। ডাঙৰ মাছ
কেনেকৈ লাগিব সৰু জাল পাতিছোঁ সৰু মাছে লাগিব ডাঙৰ মাছটো নালাগে মাছখিনি এৰাই এতিয়া গাটো ধুই আহিলোঁগৈ ধুই অহাৰ পিছত এতিয়া মাছখিনি বনাব লাগিব ন খাব লাগিব বহুত দেৰি হ'ল মোৰ ইউটিউব চেনেলৰ যিহেতু এইটো মোৰ দ্বিতীয় ভিডিঅ' সকলোৱে চাব মৰম দিব ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বেয়া লাগিলেও লাইক কৰিব কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব আৰু সকলোকে বহুত অনুগ্ৰহ কৰিছোঁ মোৰ ভিডিঅ'টো চাব সকলোৱে মৰম দিব ছাবস্ক্ৰাইব কৰিব আজি ভিডিঅ'টো ইমানখিনিকে কৈ মোৰ আজি ভিডিঅ'টোৰ সামৰণি মাৰিলোঁ অতি সোনকালে আকৌ এটা ভিডিঅ' মই বনাম আপোনালোকৰ আগত দিম সকলোৱে মৰম দিব বুলি আশা থাকিলোঁ ধন্যবাদ